হেল্ল' এভৰিৱান, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি মই ৰান্ধিবলৈ ওলাইছোঁ বইল মাছ। তাৰ কাৰণে মই কেৰাহীটো ভালদৰে গৰম কৰি লৈছোঁ আৰু এয়া হৈছে কচ মাছ। কচ মাছ কেইপিচ দি দিছোঁ আৰু মই তাত এটা পিঁয়াজ সৰু সৰুকৈ কাটি দিছোঁ আৰু এটা বিলাহী লগতে আলু এইখিনি দি পেলাই মই 5 মিনিটমান ঢাকি ল'ম। আপোনালোকে বইল মাছ খাই যদি ভাল পায় এইটো প্ৰচেছৰ দ্বাৰা ৰান্ধি খাব পাৰে, বিৰাটেই সোৱাদৰ হয়। বেছি সময়ো নালাগে আৰু বেছি বস্তুৰো প্ৰয়োজন নহয়। আপোনালোকৰ পাকঘৰত যি যি পাচলি আছে সেয়াই আপোনালোকে বনাব পাৰিব। আনফালে মই আদা নহৰু খুন্দি ৰাখিছিলোঁ অকণমান আৰু তাত অকণমান গৰম পানী দি পেলাই দি দিছোঁ আৰু এইখিনি আৰু অকণ 5 মিনিট ভাপতে সিজোৱাৰ পাছত মই এতিয়া চব্জিখিনি ভালদৰে লৰাই দিম। ইয়াত দেখিছেনে, লৰাই দিছোঁ। তেতিয়া যিটো আদা নহৰু গোন্ধ হয় মানে ফ্লেভাৰটো চব্জিত সোমাই যাব। আনফালে মই 2টা বিলাহী আৰু এটা শুকান জলকীয়া পিচি পেলাই ৰাখি থৈছোঁ আৰু ইয়াত মই সোৱাদ অনুসৰি নিমখ দি দিছোঁ। আপোনালোকৰ জোখৰ অনুসৰি নিমখ দি দিব আৰু মই অকণমান গৰম পানী ব্যৱহাৰ কৰিছোঁ। দেখিছেনে, এইখিনি মই ঢাকি অলপ সময় উতলাই আহিবলৈ কাৰণে ৰাখি দিম। এয়া দেখিছেনে, এইটো যদি আপোনালোকে খাইছে নাইবা খাই চাব, বিৰাটেই সোৱাদৰ হয়। আৰু যদি আপোনালোকৰ ওচৰত পাচলি থাকে সেয়াও আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। এয়া শুকান জলকীয়া আৰু বিলাহী মই পুৰি পেলাই অকণমান খুন্দি লৈছোঁ, পেষ্ট বনাই লৈছোঁ। দেখিছেনে, আৰু এইটো দিলে মানে মাছৰ তৰকাৰীখনৰ সোৱাদটো বিৰাটেই ধুনীয়া আহে আৰু গোন্ধটোতো ক'বই নালাগে। যদি এনেধৰণে খাই চোৱা নাই এবাৰ খাই চাব আপোনালোকে। আৰু একেবাৰে শেষত মই 2 চামুচ খৰিচা ব্যৱহাৰ কৰিছোঁ। যদি আপোনালোকৰ ওচৰত খৰিচা নাই তেতিয়াহ'লে আপোনালোকে স্কিপ কৰিব পাৰে আৰু খৰিচা নিদিলেও চব্জিখন এনেকৈ বিৰাটেই সোৱাদৰ হয় বইল চব্জিখন। আৰু যদি আজি আপোনালোকে ৰেচিপিটো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু যিসকলে নতুনকৈ চাই আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো শেষলৈ চোৱাৰ কাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ।